ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে কমেণ্ট কৰিব। এই কামটো কোনে কোনে ভাল পায় ক'ব। মই কিন্তু এই কামটো একেবাৰে বেয়া পাওঁ। দেখিছে নহয়, বিহু বুলি আয়োজন চলি আছে। সেয়েহে এয়া ধুই আছোঁ। ইয়াতে 1.5 কিলো তিল আছে। তিলখিনি ধুই আছোঁ। এই কামটোৱে চবতকৈ বেয়া পোৱা কামটোৱে হৈছে এইটো। এখন এয়া পিঠালি চালনী লৈছোঁ। সৰু সৰু ফুটা থাকে সেইটো। আৰু এতিয়া সেইখনেৰে ধুনীয়াকৈ একদম হেৰি কৰি লৈছোঁ। আগতে মোহাৰি লৈছোঁ ধূলিখিনি, আৰু এতিয়া ধুই আছোঁ। তিয়াই থ'লে বোলে ভাল। মই তিয়াই থোৱা নাই। ইয়াতে এনেকৈ ঘঁহি দিম আৰু এনেকৈ চাফা হৈ যাব। আৰু সেই ধূলি বালি থাকে যে, সেই দিগদাৰ। মোৰতো এইটো কাম চবতকৈ বেয়া পোৱা কামটোৱে এইটো কাম। যিমান পচা মাছ হ'লেও মই বাচিব পাৰি। সৰু মাছ চবেই বোলে মাছ বাচিব বেয়া পায়, মই কিন্তু বাচিব ভাল পাওঁ, খাবও ভাল পাওঁ। কিন্তু চবতকৈ বেয়া পোৱা কামটো হৈছে এইটো মোৰ। কিন্তু বিহু বুলিতো কৰিবই লাগিব ন। অসমীয়া যিহেতু ভাই, অসমীয়াৰ তেজ আছে, অসমীয়া যিহেতু ভাই, তো বিহুৰ আয়োজনটো কৰিবই লাগিব, না কি কয়? আৰু কমেণ্টত কিন্তু নিশ্চয় জনাব দেই, কোনে ভাল পায় কোনে বেয়া পায়, আৰু কোনে কেনেকৈ ধুই তিল। আৰু এইখিনি মানে পূৰা ঘঁহি ধুবই লাগিব পূৰা একদম ভালকৈ বিৰাট পানী মাৰি এনেকৈ দিছিলোঁ। তাৰপিছত এনেকৈ ধুই মেলি আৰু উঠালে এইখিনি মানে য'ত মেলি দিম সেইখনক মই একদম ৰেডি কৰি ৰাখিলোঁ। এইখন গামোচা পাতি পূৰা ৰেডি কৰিছোঁ, আৰু ইয়াতে মই এনেকৈ ধুনীয়াকৈ শুকাই দিম। এইখিনি লগতে হাঁহ কেইটাও আৰু ইফালৰ পৰা ইফাল লগাইছে, এনেকৈ দি দিম অলপকৈ এনেকৈ এইখিনি শুকাই ল'ম। আৰু আপোনালোকৰ বিহুৰ আয়োজন হ'লনে নাই জনাব কমেণ্টত। সেয়া পানী পৰিলে, তিলেৰ পানী যিহেতু পৰিব, আগতে এনেকৈ পানীখিনি আগত যাব দিব লাগিব। টেক লগাইছে হাঁহ কেইজনী মোৰ। বিহুৰ আয়োজন ভাই, বিহুৰ আয়োজন। বহাগতে আহিবি চেনায়ো, খপাতে এপাহি কপৌ ফুল দিবলৈ। হয় নাই?